Hi guys, welcome back to Way to Learn. আজি আহিছো এই যোৱাটো প্ৰশ্নৰ উত্তৰ দিবলৈ। প্ৰশ্নটো আছিল আকৌ শুনি লওঁ। দুটা শহাপহু নদীত যোৱাৰ সময়ত দুটা হাতীক লগ পালে আৰু প্ৰতিটো হাতীয়ে দুটাকৈ গৰু নদীত যোৱা দেখা পালে আৰু প্ৰতিটো গৰুৱে দুজনকৈ মানুহ নদীত যোৱা দেখা পালে আৰু প্ৰতিজন মানুহৰ হাতত দুটাকৈ পাৰ চৰাই আছিল। গতিকে সৰ্বমুঠ কিমানটা জন্তু নদীলৈ গৈছিল? ইয়াৰ সঠিক উত্তৰ হ'ব 8 আৰু এই 8 কেনেকৈ সঠিক হ'ল আপোনালোকক যুক্তিটো দি আছে। প্ৰথমতে দুটা শহাপহু নদীলৈ যাই আছিল। যাই থকাৰ সময়ত নটা হাতীক লগ পাইছিল, কিন্তু হাতী নদীলৈ যোৱাৰ কথা কোৱা হোৱা নাই, গতিকে হাতী ইয়াত আমাৰ কাউণ্ট নহয়। তাৰপিছত প্ৰতিটো হাতীয়ে দুটাকৈ গৰু নদীত যোৱা দেখা পালে। তাৰমানে এটা হাতীয়ে দুটা গৰু দেখিছে, আন এটা হাতীয়েও সেই দুটা গৰুৱে দেখিব পাৰে, আন এটা হাতীয়েও সেই দুটা গৰুৱে দেখিব পাৰে। গতিকে যিটো আমাৰ কমন থাকিব পাৰে, যাৰ কাৰণে ইয়াত ৰিজনিংছটো আহিব। মাত্ৰ দুটা গৰুৱে আছিল, সেই দুটা গৰুকেই সকলো হাতীয়ে দেখিছিল। তাৰপিছত প্ৰতিটো গৰুৱে দুজনকৈ মানুহ দেখিছিল, অৰ্থাৎ ঠিক আগৰ দৰেই ইয়াত দুজন মানুহ আমি হিচাপ কৰিম। গতিকে দুজন মানুহ নদীলৈ গৈছিল, কিন্তু মানুহ যিহেতু আমাৰ জন্তু নহয়, গতিকে মানুহ আমাৰ হিচাপত নাহে। ইয়াৰ আগত দুটা গৰু যিহেতু আমাৰ নদীলৈ গৈছিল, গতিকে দুটা গৰু আৰু আগত আছিল আমাৰ দুটা শহাপহু, গতিকে মুঠ হ'ল 4টা। আৰু প্ৰতিজন মানুহৰ হাতত যিহেতু দুটাকৈ পাৰ চৰাই আছিল, গতিকে পাৰ চৰাইবোৰ জন্তুত ধৰা হয় বা চৰাইবোৰ জন্তুত ধৰা হয়, যাৰ কাৰণে দুজনৰ হাতত 4টা পাৰ চৰাই আছিল। গতিকে 4 আৰু আগৰ 4 মুঠ হ'ব 8টা জন্তুৱে নদীলৈ গৈছিল। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দ্বিতীয়জনৰ বিষয়ে অলপ জানি লওঁ। এই প্ৰশ্নৰ উত্তৰ দিছিল বাবুল আহমেদ। তেখেতৰ ঘৰ বংশীবাৰী, পোষ্ট অফিচ কাটাজাৰ বাজাৰ, ডিষ্ট্ৰিক্ট বাক্সা, অসম। আহক আমি জানি লওঁ তেওঁৰ মতামত। হেল্ল', পুৰস্কাৰটো নিশ্চয় আপুনি পাইছে? হয় পাইছোঁ। একচুৱেলি আপুনি কি কৰে? একচুৱেলি স্যার এনেই থাকোঁ ঘৰতে, এনেই কাম জাষ্ট মানে কি চেলছত কৰোঁ কাম। কিমানলৈকে লিখা পঢ়া কৰিছে? ডিগ্ৰীৰ মানে কি ফাৰ্ষ্ট ইয়াৰলৈকে পঢ়িছিলোঁ, মানে পিছত কৰা নাই, ডিগ্ৰীটো ক্লিয়াৰ কৰা নাই। আপোনাৰ পুৰস্কাৰটো পাই আপোনাৰ কেনে লাগি আছে? ভাল লাগিছে ছাৰ, বহুত ভাল লাগিছে। দৰ্শকসকলক আপুনি কি ক'ব? একচুৱেলি দৰ্শকসকলক মানে কি একটা কথাই ক'ম যে যাতে চবে মানে কি ট্ৰাই কৰে, কোৱাৰ কাৰণে যাতে চবে বিজয়ী হয়, চবে যাতে মানে কি যাতে পাৰে, চবৰ কাৰণে মানে ভাল আৰু ভাল লাগিছে পুৰস্কাৰটো পাই। আপুনি মানে বহুত এক্সাইটেড? হয়, ঠিক আছে, থেংক ইউ। আপোনালোকে নিশ্চয় গম পালে তেখেতে পুৰস্কাৰটো লাভ কৰিছে। গতিকে আগৰ প্ৰশ্নটোত আপুনি উত্তৰ দি পুৰস্কাৰ পাব বুলি আশা ৰাখিলোঁ। প্ৰশ্নটো পাবলৈ তলত দিয়া লিংকটোত ভিজিট কৰক, অথবা আমাৰ ইউটিউবত চেনেল ৱে টু লাৰ্ণ, ইউটিউবত যাই চাৰ্চ কৰক, চাৰ্চ কৰিলেই তাতে প্ৰশ্নটো পাই যাব।